আৰু এইকেইটা সদায় সদায় মৰিবা হে আকৌ আৰু এটা সদায় সদায় খেলত না উঠি যাব আৰু যি আহে এইকেইটা আৰু কি মৰণ নহয় কেইটা কি পাই মোৰ তাতে আৰু সদায় সদায় আহি থাকে বেলেগৰ তাত যাব নোৱাৰে আৰু মোৰ তাতে পাই এই লেতেৰা কৰিবাক লাগি ভাই দৌৰি ভাই আছে না কি আহিল আৰু এক লাখ বুঢ়া বাকী কৰি খাই খাই যাওঁ বুঢ়া সদায় সদায় পইচা পাতি নেদে আজি তাৰ পাপাৰ পইচা লৈহে ঋণ বেটাৰ পইচা নেদাকে যাবি আজি পইচা নিদিলে মালো নাপাবা আজি বন্ধু দে মই বিৰাখনত নে হ'ল কাম দে বেছি দেৰি নকৰিবি দে মই নৰো বেছি সময় যাই ভাত বনাব লাগিব দেই হ'ল কাম দেই অলপ আজি অলপ বাকী কৰি খাই যাব লাগিব ইমান বাকী দিব দে না নেদেবা পইচা আনিব পাৰিলোৱে নেকি আও পইচা বুলি কি আহিলে এখন দেখাব নাপাং না বুঢ়া হৈছোঁ আজি এখানে দি যাব লাগিব 10 টকা মানৰ বান্ধিও নিব লাগিব আজি আগৰো 50 টকা মান দিবেই আছে দিয়ে না নেদেবা ভাই আহে আপা আহিবাৰ সময় হৈছে আপা ৰে দে হ'ল কান দেয়া অলপমান খাই যাব লাগিব আজি কিন্তু পইচা দিব লাগিব আৰু তই পইচা নেদাকে যাবা মদ খোৱানো কৰি পইচা নেদিম মোক আৰু আজি বাপৰে বাপ পইচা দিব লাগিব সৰু বটলে দিম তই পইচা দি যেয়ে যাব লাগিব খা আকৌ নাই আন নাই মই ভাই তই আৰু কি মানুহে সদায় সদায় তই আৰু আকৌ নানা তই মাল খাবি পইচা দিবি মোক আৰু তই তই মাল খাবি আকৌ নানা নাস্তা তই আৰু মোক মালৰ পইচা দিবি তোক কি লাগিব ক নিমখ পাবি অলপ মোৰ ঘৰত আৰু একো নাই নিমখ নালাগে ভাত কেৰেলা নাই নেকি আকৌ নাই নিমখে দিবি মোৰ ঘৰত ভাত কেৰেলা তিতা কেৰেলা দিলে হ'ব দেই দে ভাই আনে কি আনা দে দে নিমখ আনিছো খা মোৰ ঘৰত আকৌ নাই নিমখে খাব লাগিব জ্বালাও নাই আকৌ নাই তই পইচা নাদা তোক মই জ্বালা দিনটো জগাল ধৰিম আকৌ দিবা নোৰ তোক মই এই নিমখে দেখা কেনে তই খা ৰ মোৰ অলপ ভিতৰত কাম আছে মই কাম কৰো আৰু যতে পইচা দিহে যাবি যদি পইচা দি নাযা তোক মই আমেৰিকাৰ বান্ধি দিম চাই লবি কিন্তু এই চিনি বনাই যায় গাড়ী খাই খাই খান দে খঙত জ্বালাতে বনাইছে নেকি কি কাৰা বনাইছে এইগিলা বেছিদিন খালি যাব লাগিব প্ৰায় মৰিম খাবা এ ভাই মই ডাঙে আৰু পইচাটো দিম দে পিছত এখনি মই লৈ যাম দেই ভাই মই ডাঙে আৰু বোতলটো লৈ গেলো দেই যাং পইচা দি যা তই পইচা দি যা যোনকৈ যাব নোৱাৰা এই বিলাক চিনি বনাই তই এইবিলাক চিনি বনাই পইচা দি যা মাছ নহ'লে মেখলা গলত দিম মই এই বিলাক চিনি বনাই পইচা দি যা আৰু যা 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 ৰ তই যা তোক বাচা আৰু আহিবি এই ৰহিলাক চিনি বনাই ইবাৰ আহিলি তই মাল খাবা মই তোৰ চাং কাটি হেৰিম এই ৰহিলাক তোৰ চাং লৈ এৰিব কাটি নাই এই পাই আছে তো কিয় ও রইলি ভাই আসু না আইসা
ববা আছে না আছে না এ বসুন এতে এ কি দিবি মার কি বেশি কি হল কি বেশিলে কুয়ার না জানা না কি তোর বাইপে মনে কাইজা করে গেছি জানা না মালৰ কাৰণে পইচা না তোর বাইপে সদায় মাল খায় কবি বুঢ়া মানুহ না বুঢ়া মানুহ হলেও তো মোক জানাই আছোন তই পইচা মই ঘৰ কিনকে চলে আছো মাল বেছি ঘৰ চলে আছো মই কম ৰ মই তই আজি মাল নাই বুলিও কবি আমিও বুঢ়া আহিলে আমিও আহিবা নোৱাৰো আৰে বুঢ়া কাৰণে তোৰ বাইপে বিয়া কমকে ৰাখে বে কমকে ৰাখে জানো নাস্তাও লাগে আকৌ নাস্তাও আকৌ আনা নাই এই নিমখ দি খাই গৈছি নিমখ দি খাই গৈছি এই নিমখ দি মই কি কৈছ চাং কাটিম বুলি কৈছি বাজিন আহে এই নকৰিবি কাজিয়া দে দিম দে মই দিম দে কিমান খাবি হেই কোৱাটো কম এই ফুল এটা ল'ম এই হ'ব দে চলি যাব এই মই নদিম আকৌ নহয় খাজা আনিছে না দে হ'ব দে এই ফুল এটা ল'ম দে কোৱাটাত দি কি হ'ব খাব এটা ল'ম এই তোলত মই কাৰণে নাও মই নদী নাখাবা বেমাৰো হৈছে দে হ'ব দে তই যি পাৰা খাবি বাকী সিহঁতি মই ল'ম ঐ বাই এই ফুল এটা লৈ আহ বাই ভালো লাগে মোৰো তই বিয়া পাতিছে ভালটো লাগিব পাৰে হ'লেও বিয়া পাতি এইগিলাখান নকৰবি তই বেয়া কথা মইতো কৈ দিম হেৰি নকৰবি তই বিয়া কৰা মানুহ পাতিবা বেছি কোনো দেৰি নকৰিবি দেই এতিয়া জানা না মোৰো কষ্ট হৈছে কিন্তু মই এতিয়া কি জানা না মই কচু কাটি গাহৰি দিম আৰু মোৰ মাল বনাব আছে কালি ৰাতিপুৱাৰ পৰা মাল বনাব কি হ'ল মাল ইমান কষ্ট হ'বই কষ্ট কৰিব লাগিব কষ্ট কৰিলে ঘৰখন চলাব পাৰি কষ্ট কৰি কি কৰা কি কৰা বিয়া কৰা পিৰিয়া খান লৈ যা পিৰিয়া খান লৈ দে বাই তাড়াতাড়ি পইচা পাতি দিয়া না ভাল লাগে আমি তোক তাকে মাল খাবা কি আৰু এই বিয়া পাতিছি দে বাই আমার গমে বনাই মোক বিয়া কুলেনৰ পুতা এইটো ও আমার কুলেনৰ পুতা তো ইমান ডাঙৰ বিয়া পাতিলে খবৰে দিলে কোনে দে বিয়া পাতিছি নাস্তা আনছি ৰাতে দেখি কি আছে তো জৌকেৰে তুই নাস্তা নাকে খাবা কবি বুঢ়া মানুহ দে লো দে দি পিৰিয়া খুন্দা এটা মাৰি দিয়ে পিৰিয়া খাবে গিলাচ ভাঙি দিয়ে মোৰ খুন্দা মাৰাতে আইছি নিকিয়া গেলা বনিছে হা ভাল বনিছে দেউতাৰে কৈ গৈছিল কষ্ট খাৰা বেলে ঘতে মাৰিবা নৰে এটা কি বুঢ়া কথা তই এতে যে বুঢ়া মোৰে মাল বাহিৰতো সাপ্লাই হ'ল ফাৰ্ষ্ট ক্লাছ মাল হাৰমনিষ্ট ডাঙা হা এতেই এই মাল বেছি জানো আমাৰ তাৰে পইচা মাখান লৈছে তই হ'ব দে তহঁতে কি টাকা দিছা আৰু বহুত আহে বাছা খাবা মোৰ তাতে কচু নাই গাহৰি কি আছে কচু খাবি নেকি মাৰবে পাৰ না মাৰুৰা কাৰা ময়ে বনাইছো মস্ত কাৰা ময়ো পাইছো মস্ত কাৰা পাইছো বাঘ খা আৰু পইচা দিবি মই আৰু নাখাই কি কৰিবি মোৰে মাল গাখীৰতে মই জাগা দিছো পিৰা দিছো জাগা দিছো মহিলা দিছো সেইটো বুজি নাপা বাহিৰ দিবৰ কথা হ'ব দে কৰিলে ল আৰু এনে বাই মই যাওঁ দে হয় নেকি পইচাটো পইচা কি দিব দে কি দিব আহি দেখবি দে আহিম দে বাই দে তাতে এয়াৰ গ্লাছ তুলে কিনে এই যে তো থৈছো দে তো বেছি খাবা নাংগে নেকি মই নাখাং দে মোৰ কামো আছে না গাহৰি কাঢ়ি দিব নিচা লাগি আছে প্ৰত্যেকদিন ক'ৰবাত গাহৰি ক'ৰবাত থাকিব কালি আমি খাবা নামাল ল'ব নালাগিব
তোৰে নিচা লাগিল নেকি মাল দৌৰি আছো নেকি হা আহ জানো তই কি কবি আৰু নাই অলপ আছে এখনি খালি আজাৰ মাল নাই শেষ হ'ল আজাৰ মাল নাই এইটো মিছা কথা কৈছে মোক বিদ্যা কোনে মিছা কথা বিদ্যা কোনে মিছা কথা মাল নাই তো চাই নাই এটা ঘৰৰ ভিতৰত তইতো কোনোবা ঘৰ আমাৰ ঘৰত যায়ে থাকা দিছ তই তুমি চাই নমাম মই এতিয়া হ'ব দে মই একে কিয় হৈ জানো নাই মই এই আমাৰ বুঢ়া আহি পেলাই তই নাটক কৰি থাকা তই জানছো তন্দৰ বুঢ়া মোৰ এতিয়া গাল খান ডাল দিছে আকৌ নাই দে তই নামাতিবি আকৌ নাই আকৌ এখনি আছে খা মই নাখাম তই বেছি ঘৰত যাব লাগিব তই খা এখনি খাই যাব লাগিব যাম দে খা মই নাখাম হ'ব দে ফুল বটলতে শেষ কৈছা নিচা নহব বাচাৰ হ'ব দে কাৰা শুনা নাথানি নিচা লাগছে তই বুঢ়িছ আজি বহুত কিবা কিবি মিঠিছো সেইকাৰণে নাই কাৰা আহিছে ভাজা আহিছে আন নাই ভাজা নাই ভাজা নাই আর ভাজা কি কর নষ্ট হয় এই রকি করে তুই লেখা লেখা ভালো করে বলবি বাবা ও নাস্তা দাম কাটা দয়ো নাস্তা তুই তো বুঝি দেখলি নাস্তা নয় মাল খাও এই রা রে বাপ তো বাইতে তো মোক সুমা খাই হাত করে দিছে ইমান সুমা লাগে মো সুমা লাগে মো হ'ব দে আপা কিমান চুমা খাই মই গাৰখান দাগ লাগে ফেললি হ'ব দে কৰিবি বাপৰে বাপৰ ব্লাউজ চাচ মেখলা চেখলা গতা হল কালি হ'ব মই যাম হ'ব আৰু কালি কালি দিম পইচা কালি দিব না এতিয়া বাপৰে পইচা দিবা নাগে কালি দিবি হ'ব কালি এতিয়া নাগে মোৰো মালব না মাল লগ নাই কৰিম নমস্কাৰ লাইলফা ইউটিউব চেনেলৰ সমূহ ফেমিলি তৰফৰ পৰা মই সকলো অসমবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক আগৰ ভিডিঅ'বোৰত বহুতো মৰম দিছে, বহুতো উৎসাহিত কৰিছে, আমাক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিছে, বহুত ভাল লাগিছে। এনেকৈ আমাক মৰম দি যাব আৰু আপোনালোকৰ মৰম আৰু আশীৰ্বাদে আমাক নতুন নতুন ভিডিঅ' দিয়াত সহায় জনায়। গতিকে আমাৰ আৰু নতুন ভিডিঅ' আহি আছে, বহুত দুখ লগা ভিডিঅ' আমি শ্বুটিং কৰি আছোঁ। আপোনালোকে এই সকলোবোৰ ভিডিঅ'ত আমাক এনেকৈ পুনৰ মৰম দি যাব বুলি আমি আশা কৰিলোঁ। আৰু ভিডিঅ'টো চাই কেনে পেলাই জনাব, যদি ভাল লাগিছে তলত দিয়া কমেণ্ট বক্সত কমেণ্ট কৰিব আৰু লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।